বন্ধুসকল আহি গ'ল ফেচবুকৰ নতুন মনিটাইজেশ্যন আপডেট বা নতুন মনিটাইজেশ্যন চিষ্টেম য'ত আপোনালোকে দেখিবলৈ পাইছে হয়তো আগতে বহুতে নিজৰ ফেচবুক প্ৰফাইলটো পেজলৈ কনভাৰ্ট কৰি মনিটাইজ কৰিছে বা কিছুমানে পেজ আছিল তেওঁলোকে পেজো মনিটাইজ কৰিছে কিন্তু এতিয়া বৰ্তমান মোৰ ফেচবুকত ইনষ্টাগ্ৰামত আৰু ইউটিউবৰ ভিডিঅ' কমেণ্টত বহুত কমেণ্ট আহি আছে যে ফেচবুক এতিয়া মনিটাইজ হোৱা নাই কিছুমানৰ প্ৰায়ভাগৰে এতিয়া মনিটাইজ হোৱা নাই কাৰণ ফেচবুকে আগতে মনিটাইজেশ্যন চিষ্টেমবোৰ অলপ বেলেগ আছিল এতিয়া একদম মনিটাইজেশ্যন চিষ্টেমবোৰ বেলেগ কৰি দিছে যিহেতু যিসকলে নতুনকৈ ফেচবুক মনিটাইজ কৰিব বিচাৰি আছে বা মনিটাইজ কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুত প্ৰব্লেম হৈ আছে তেওঁলোকে এতিয়াও গম পোৱা নাই যে ফেচবুক মনিটাইজ কেনেকৈ হয় আগতে মনিটাইজ কৰা চিষ্টেম একদম চিম্পল আছিল কিন্তু এতিয়া ফেচবুক মনিটাইজ কৰিবলৈ বহুত টাফ হৈ গৈছে সো বন্ধুসকল মই ৰাহুল আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এবাৰ এছাম ক্ৰিয়েটৰ চাপৰ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ বন্ধুসকল মই যে এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ নতুনকৈ যিটো ফেচবুক মনিটাইজেশ্যন চিষ্টেম বা ফেচবুক মনিটাইজেশ্যন আপডেট আহিছে এতিয়া আপোনালোকে কেনেকৈ আপোনালোকৰ ফেচবুকটো মনিটাইজেশ্যনৰ কাৰণে আপোনালোকে ৰেডি কৰিব পাৰিব সো বন্ধুসকল ভিডিঅ'টো অলপমান স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক এই ভিডিঅ'টোত মই আপোনালোকক একদম 100% লাইভ প্ৰুফ আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ এতিয়া যিটো ফেচবুকৰ নতুন আপডেট আহিছে ইয়াত আপোনালোকে কেনেকৈ ফেচবুকটো আপোনালোকে মনিটাইজ কৰিবলৈ আপোনালোকে সাজু কৰিব পাৰিব বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক এটা সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলে পাব বন্ধুসকল আপোনালোকে হয়তো স্ক্ৰীনত দেখিবলৈ পাইছে আগতে আপোনালোকে যেতিয়া ফেচবুকৰ মনিটাইজেশ্যন অপশ্যনত গৈছিলে আগতে ফেচবুক মনিটাইজেশ্যন অপশ্যনত আপোনালোক চিম্পলি এনেকুৱা ধৰণৰ আপোনালোকৰ অপশ্যন আহিছিল এলিজিবিলিটি ক্ৰাইটেৰিয়া টু ষ্টাৰ্ট আৰ্নিং আপোনালোকে দেখিবলৈ পাইছে ইয়াত ইউ ফ'ল' ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচি ইয়াত গ্ৰীণ টিক আছে আৰু ইয়াত আছে ইউ ৰিচাইড ইন এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত কাণ্ট্ৰি ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ গ্ৰীণ টিক আছে এইটো আছিল আগৰ চিষ্টেম আৰু আপোনালোকে আৰু এটা আপোনালোক স্ক্ৰীনশ্বট দেখাই দিছোঁ এইটো হৈছে আপোনালোকৰ নতুন চিষ্টেম য'ত আপোনালোকৰ মনিটাইজ কৰিবলৈ একো অপশ্যন দিয়া নাই এইটো বহুতৰে মানে আপোনালোকৰ 100%ৰ ভিতৰত আপোনালোকৰ 90%ৰ এইটো আপডেট আহিছে যিহেতু তেওঁলোকে নতুনকৈ যিসকলে ফেচবুকত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে বা ফেচবুকত নতুনকৈ মনিটাইজ কৰিম বুলি ভাবি আছে তেওঁলোকে মনিটাইজ কৰিব পৰা নাই তেওঁলোকৰ বহুত অসুবিধা হৈছে চ' বন্ধুসকল আজি এই ভিডিঅ'টোত আপোনালোকক এই সমস্যাটো সমাধান কৰি আপোনালোকক দেখাম আপোনালোকে কেনেকৈ আপোনালোকৰ ফেচবুকৰ পৰা মনিটাইজ কৰি আপোনালোকৰ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এই সমস্যাটো সমাধান কৰিবলৈ প্ৰথমতে আপোনালোকৰ ফেচবুকটো আপোনালোকৰ প্লে ষ্ট'ৰ বা মোবাইল এপ ষ্ট'ৰত গৈ আপোনালোকে চিম্পলি আপোনালোকৰ ফেচবুক এপটো আপোনালোকে আপডেট কৰি ল'ব লাগিব আপডেট কৰাৰ পিছত আপোনালোকে চিম্পলি কি কৰিব লাগিব মই আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে আপোনালোকৰ ছাইডত হয়তো আপোনালোকে এটা স্ক্ৰীনশ্বট দেখা পাইছে আপোনালোকে চিম্পলি এই স্ক্ৰীনশ্বটত আপোনালোকে যি বস্তু লিখা আছে বা যি কথা লিখা আছে চিম্পলি আপোনালোকে সেইখিনি কথা আপোনালোকে কপি কৰি ল'লে হ'ল কপি কৰি চিম্পলি আপোনালোকৰ য'ত ইয়াত প্ৰফাইল লিংক বা পেজ লিংক বুলি আছে তাতে আপোনালোকৰ ফেচবুকৰ লিংকটো বহুৱাই দিব আৰু য'ত আপোনালোকৰ দেখা পাইছে মেইল এড্ৰেছ বুলি তাতে মোৰ মেইলটোৰ ঠাইত আপোনালোকে নিজৰ জিমেইল একাউণ্টটো আপোনালোকে বহুৱাই দিলে হ'ল বহুৱাৰ পিছত আপোনালোকে চিম্পলি আপোনালোকৰ ফেচবুকটো আপোনালোকে অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত আপোনালোকে চিম্পলি ইয়াত আপোনালোকৰ ডেছবৰ্ডত ক্লিক কৰিব ডেছবৰ্ডত আপোনালোকক দেখুৱাইছোঁ চিম্পলি আপোনালোকে ডেছবৰ্ডত ক্লিক কৰিব ডেছবৰ্ডত ক্লিক কৰি আপোনালোকে চিম্পলি আপোনালোকৰ মনিটাইজেশ্যন অপশ্যনত আপোনালোকে যাব মনিটাইজেশ্যন অপশ্যনত গৈ আপোনালোকৰ চিম্পলি আপোনালোকৰ ইন ষ্ট্ৰীম এডছ বা আপোনালোকৰ এড অন ডিটেইলছত যিকোনো আপোনালোকৰ চিম্পলি যিকোনো এটা মনিটাইজেশ্যন অপশ্যনত আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব চিম্পলি আপোনালোকে ইয়াত আই এম ইণ্টাৰেষ্টেড আপোনালোকে ক্লিক কৰি দিব চিম্পলি ইয়াত আই এম ইণ্টাৰেষ্টেডটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব চিম্পলি আপোনালোকে যিখিনি বস্তু আপোনালোকে কপি কৰিছে সেইখিনি বস্তু ইয়াত চিম্পলি আপোনালোকে পেষ্ট কৰি দিব পেষ্ট কৰি আপোনালোকে চিম্পলি ছাবমিট ইণ্টাৰেষ্টেডটো আপোনালোকে ক্লিক কৰিব ছাবমিট ইণ্টাৰেষ্টেডটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ৰিকুৱেষ্ট আপোনালোকৰ ফেচবুক অফিচলৈ গুচি যাব বা আপোনালোকৰ এটা মেইল বা এটা মেছেজ আপোনালোকৰ ফেচবুকৰ মেইন অফিচলৈ গুচি যাব আৰু তেওঁলোকে আপোনাৰ ফেচবুক প্ৰফাইলটো বা ফেচবুক পেজটো ভালদৰে নিৰীক্ষণ কৰিব আৰু আপোনালোকৰ মিনিমাম আপোনালোকৰ এসপ্তাহৰ ভিতৰত আপোনালোকৰ ফেচবুকৰ মনিটাইজেশ্যন অপশ্যনটো আপোনালোকক এনেবল কৰি দিব বন্ধুসকল ফেচবুকৰ মনিটাইজেশ্যন অপশ্যনটো আপোনালোকক এনেবল কৰাৰ পিছত আপোনালোকে ফেচবুকটো কেনেকৈ মনিটাইজ কৰিব লাগে বা পে' আউট একাউণ্ট কেনেকৈ আপোনালোকে বহুৱাব লাগে বা ফেচবুকৰ কোনটো মনিটাইজেশ্যন অপশ্যন কেনেকৈ মনিটাইজ কৰিব লাগে আপোনালোক চিম্পলি এইবোৰ কথা আপোনালোক সম্পূৰ্ণভাৱে আপোনালোকক বুজাম আপোনালোকে ভালদৰে বুজিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এই ভিডিঅ'টো নহয় আপোনালোকক এটা অন্য ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ পে' আউট একাউণ্টৰ বিষয়ে এটা বেলেগ এটা ভিডিঅ' আপোনালোকক বনাই দিম চ' আপোনালোকক আজিলৈ এইখিনি আছিল আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ